৭৭তম স্বাধীনতা দিৱস আমি উদযাপন কৰিছোঁ সমগ্ৰ ভাৰতত সমগ্ৰ অসমত আৰু সমগ্ৰ বিটিআৰ অঞ্চলত আমি উদযাপন কৰিছোঁ আৰু কোকৰাঝাৰত বিশেষভাৱে আমাৰ বিটিআৰৰ এইটো কেপিটেল হয় ইয়াত আমি খুব ভালকৈ আজি উদযাপন কৰিছোঁ। মই আজি ৭৭তম স্বাধীনতা দিৱসত আমাৰ বিটিআৰবাসী অসমবাসী আৰু ভাৰতবাসীক মই শুভেচ্ছা জনাইছোঁ। মই ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে ৰাষ্ট্ৰখনৰ সকলো নেতৃত্ব আৰু ৰাজ্যখনৰ সকলো নেতৃত্বক শুভেচ্ছা জনাইছোঁ। আজি আমি সকলো আনন্দিত হৈছোঁ কি আমি এটা সুন্দৰ এটা পৰিৱেশত ভাৰতৰ স্বাধীনতা দিৱস আমি উদযাপন কৰিবলৈ আজি এনেকুৱা ভাল পৰিৱেশ পাইছোঁ আৰু ইয়াৰ কাৰণে আমাৰ স্বাধীনতাৰ মূল নেতৃত্ব দিয়া জাতিৰ পিতা মহাত্মা গান্ধীক মই শ্ৰদ্ধা জনাইছোঁ। আমাৰ বড়োলেণ্ডত শান্তি আৰু ষ্টেবিলিটি অনাৰ কাৰণে এই অঞ্চলৰ ৰাইজক স্বাধীনতাৰ যি পৰিৱেশ ইয়াৰ মাজত থাকি আগবাঢ়ি যোৱাৰ কাৰণে আমাক নেতৃত্ব দিয়া বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিও মই শ্ৰদ্ধা জনাইছোঁ আৰু আমাৰ ভাৰতখন স্বাধীন কৰাত যিসকলে প্ৰাণ আহুতি দিলে সকলো শ্বহীদক আমি প্ৰণাম জনাইছোঁ আজি এই কোকৰাঝাৰৰ পৰা। আৰু আজি সকলো আমি পুনৰ সংকল্পবদ্ধ হৈছোঁ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ এখন ৰাষ্ট্ৰ গঢ়াৰ কাৰণে আৰু লগতে আত্মনিৰ্ভৰ নিজৰ ওপৰত নিজৰ ভৰিত থিয় দি আত্মনিৰ্ভৰ এটা ভাৰত গঢ়াৰ কাৰণে যি সংকল্প লৈছে এই সংকল্পত আমি সকলো নাগৰিকে একেলগে আমি আগবাঢ়ি যাবলৈ আমিও সংকল্প লৈছোঁ। বড়োলেণ্ড অঞ্চলত স্থায়ী শান্তি আহিছে, ষ্টেবিলিটি আহিছে, ভাৰতবৰ্ষখন এতিয়া খুব ভালকৈ চলি আছে আৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ যিসকল নেতৃত্বই ভাৰতৰ গণতান্ত্ৰিক এটা ভাল পৰিৱেশ, আমাৰ ভাৰতৰ যিটো মূল ভেলিউ যিটো নন ভাইলেন্স, সকলো জাতি জনগোষ্ঠী ভাষা সংস্কৃতি লৈ ডাইভাৰ্চিটিৰ মাজতো একতা হৈ আগবাঢ়ি যোৱাৰ যিটো মূল মন্ত্ৰ এইটোত সফল হোৱাৰ কাৰণে বিশ্ববাসীক দেখাব পৰাৰ কাৰণে যে ভাৰত যে বিশ্বৰ ভিতৰত সকলোতকৈ সৰ্ববৃহৎ গণতন্ত্ৰ দেশ, ইয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। অনাগত দিনত স্বাধীন ভাৰতৰ সুস্থ নাগৰিক হিচাপে ভাৰতখন আগুৱাই লৈ যোৱা, ভাৰতৰ প্ৰান্তে প্ৰান্তে সকলো জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ যি এই যাত্ৰা ইয়াত আমি সকলো আগবাঢ়ি যাম আৰু বিটিআৰ অঞ্চলৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্ট, প্ৰত্যেকটো সাব ডিভিজন, প্ৰত্যেকটো ব্লক, প্ৰত্যেকটো VCDC আমি আগবাঢ়ি লৈ যাবৰ কাৰণে বিটিআৰ চৰকাৰখনে আমি এটা ভাল ডিজাইন কৰিছোঁ, ভাল মাষ্টাৰ প্লেন কৰিছোঁ আৰু মই আশা ৰাখিছোঁ অনাগত দিনত যি এটা শক্তিশালী ভাৰত নিৰ্মাণ হ'ব, ইয়াত বিটিআৰ অঞ্চলত পিছ পৰি নাথাকে আমি একেলগে আগবাঢ়ি যাব পাৰিম বুলি আজি আমি সকলো সংকল্প লৈছোঁ।